So hello everyone. আশা কৰোঁ সকলোৱে মোৰ ভিডিঅ'বোৰ চাই আছে আৰু আপোনালোকক যিমান পাৰোঁ অথেণ্টিক ইনফৰমেশ্যনবোৰ মই দিবলৈ সাক্ষী হৈছোঁ। চ' আজি আমি ডিছকাছ কৰিম DEE জানুৱাৰী 2025 যিটো LPUPৰ বাবে নটিফিকেশ্যনখন ওলাই দিছিল, সেই নটিফিকেশ্যনৰ ওপৰত কিছুমান সকলোৰে ডাউট এতিয়াও হৈ আছে আৰু তাৰ বাবে আমি ডিছকাছ কৰিম। চ' আপোনালোকে দেখিব পাব ইয়াতে নটিফিকেশ্যনসমূহ দিয়া আছে আৰু আমি এডভাৰটাইজমেণ্টটো যেনেকৈ দিয়া আছে আমি তেনেকৈ লৈছোঁ। যদিহে আপোনালোকে চাই দেখা পাব। লগতে ইয়াতে এইবাৰ 2024 যিটো এড ওলাইছিল, সেই এডটোৰ মতে বহুত কিছুমান বস্তু দিয়া নাই। যদিহে আপোনালোকে যদি চাই ইয়াতে দিয়া আছে হায়াৰ ছেকেণ্ডাৰীত 50% মাৰ্কছ বাধ্যতামূলক, ঠিক আছে, কিন্তু 5% মাৰ্কছ ইয়াতে দিয়া আছে এণ্ড ইয়াৰ পৰা লোৱা হ'ব কিমান 5% চিকিউৰ্ড ইন হায়াৰ ছেকেণ্ডাৰী ছিনিয়ৰ ছেকেণ্ডাৰী অৰ ইকুইভেলেণ্ট এক্সামিনেশ্যন, ঠিক আছে। চ' তাৰ পৰা লোৱা হ'ব। কিন্তু এতিয়া কুৱেশ্যন হৈছে যে আগৰ ৰিক্ৰুইটমেণ্টসমূহত দিয়া আছিলে যে HSত 5% ৰিলেক্সেশ্যন হয়। মানে মই ক'ব গৈ আছোঁ কি কথাটো, যদিহে কাৰোবাৰ 45% থাকে, যদিহে তেওঁ কেনেবাকৈ SC, OBC, ST তেনেকুৱা কিবা ৰিজাৰ্ভেশ্যন তেওঁলোকে যদি মানে তেতিয়াহ'লে তেওঁলোকে কিমানত পাব 45%ত, মানে 45% থাকিলেই তেওঁলোকে যোগ্য হ'ব। চ' 45%টো এতিয়া একচুৱেলি ইয়াতে লিখি দিয়া নাই, কিন্তু 45%টো লিখি দিয়া নাই, কিন্তু ইয়াতে এটা বস্তু লিখি দিয়া হৈছে যে এই পইণ্টটো যদি আপোনালোকে ভালদৰে চায়, 5 নম্বৰ, there shall be reservation for OBC, MOBC, SC, ST, ST Hill, PWD, Women, etc. as per existing government rules. আৰু ইয়াত এই কথাটোতে বুজি পোৱা যায় যে এক্সিষ্টিং গভৰ্ণমেণ্ট ৰুলছ মতে 45% যদি থাকে ন্যূনতম হায়াৰ ছেকেণ্ডেৰীত, তেতিয়াহ'লে আপোনালোকে ইয়াতে কি কৰিব পাৰিব, এপ্লাই আৰামছে কৰিব পাৰিব। বুজি পাইছে? অ'কে। চ' এতিয়া আমাৰ এই এডভাৰটাইজটোৰ লিংকটো খুলি দিব। আপোনালোকে সকলোৱে জানে কেই তাৰিখে দিয়া আছিলে। যদি আপোনালোকে চাবলৈ যায়, ইয়াতো নটিফিকেশ্যনতো দিয়া আছে বাৰু। য়েছ, মই পাইছোঁ। এইটো চাওক, 10টা বজাৰ পৰা 15 ফেব্ৰুৱাৰীৰ পৰা একদম ইভিনিং 5টা বজালৈকে 31 মাৰ্চলৈকে খুলিব। এটলিষ্ট 1.5 মাহ, 1.5 মান্থ আপোনালোকৰ এই এডভাৰটাইজমেণ্টটোৰ ফৰ্ম ফিল আপ চলিব। বুজি পাইছে? চ' গতিকে আপোনালোকে খুব ধুনীয়াকৈ যাতে ডিষ্ট্ৰিক্টবোৰ চিলেকশ্যন কৰি আপোনালোকে যাতে নিজৰ ধুনীয়াকৈ হেৰিসমূহ
ধুনীয়াকৈ ডকুমেণ্টছসমূহ যেন আপলোড কৰে। আৰু ডকুমেণ্টছ মই যদি কওঁ, এতিয়া ডকুমেণ্টছৰ যদি কথা আহি পৰে, তেতিয়াহ'লে আপোনালোকক একচুৱেলি যদি মই ডকুমেণ্টছৰ কথা কওঁ, এতিয়া যদি ইম্পৰ্টেণ্ট ডকুমেণ্টছ বুলি কওঁ, আপোনালোকক ডকুমেণ্টছ লাগিব মেট্ৰিক HSLCৰ এডমিটখন, ঠিক আছে। তাৰপিছত লাগিব আপোনালোকক HS মাৰ্কশ্বিট এণ্ড চাৰ্টিফিকেট, ঠিক আছে। তাৰপিছত লাগিব আপোনালোকক DLED মাৰ্কশ্বিট আৰু চাৰ্টিফিকেট, ঠিক আছে। তাৰপিছত লাগিব আপোনালোকক PRC, যদি নাই তেতিয়াহ'লে আপোনালোকৰ আধাৰ কাৰ্ড হ'লেও হৈ যাব, মনত ৰাখিব। আৰু তাৰপিছত লাগিব আপোনালোকৰ ডকুমেণ্টছৰ ক্ষেত্ৰত ক'বলৈ গ'লে টেট, টেটৰ মাৰ্কশ্বিট এণ্ড চাৰ্টিফিকেট দুইটাই লাগিব। সকলোৱে ইয়াৰ কাৰণে কি কৰিব, ডিজিলকাৰত আপোনালোকে লগ ইন কৰি তাত ৰোল নম্বৰ মাৰি দিব। মানে কিহৰ হ'ব, যিটো টেটৰ আছে, যিটো টেটৰ ৰোল নম্বৰ মাৰি দিব, তাত ধুনীয়াকৈ মাৰ্কশ্বিট এণ্ড চাৰ্টিফিকেট পাই যাব। অ'কে, আই হোপ এভৰিৱান আণ্ডাৰষ্টেণ্ড। এণ্ড তাৰপিছত আকৌ এটা ইম্পৰ্টেণ্ট বস্তু লাগিব, আপোনালোকৰ কাষ্ট চাৰ্টিফিকেট, ঠিক আছে। একদম ডিজিটেল মোড, আপোনালোকক মই কৈ দিছোঁ এইটো কথা, ডিজিটেল চাৰ্টিফিকেট লাগিব। মানে এতিয়া আগৰ যিবিলাক আছিলে সেইসমূহ গভৰ্ণমেণ্টে নলয়। তাৰ বাবে আপোনালোকে কি কৰিব লাগিব, ডিজিটেলি এক্টিভ হ'ব লাগিব। মানে যদি কাৰোবাৰ আগৰ চাৰ্টিফিকেট ডিজিটেল কৰা নাই, তেতিয়াহ'লে এতিয়াও DC অফিচত গৈ আপোনালোকে ডিজিটেল কৰাই লওক। 15 দিন 20 দিনৰ ভিতৰত হৈ যায়। আৰু যদি তেওঁলোকে ভাবে আপোনালোকৰ এই আৰ্জেণ্ট দেখায়, যদিহে আপোনালোকে আৰ্জেণ্ট দেখায়, দেন অলপ সোনকালে কৰি দিব, বুজি পাইছে? অ'কে, আৰু এইটো ডিজিটেল ফৰ্ম লাগিব। তাৰপিছত আহিল কাৰোবাৰ যদি এক্সট্ৰা ECA ডকুমেণ্ট, মানে এক্সট্ৰা কাৰিকুলাৰ এক্টিভিটি, কোনোবাই গান গায়, গান গোৱা চাৰ্টিফিকেট আছে, কোনোবাই ডেন্স কৰে চাৰ্টিফিকেট আছে, ষ্টেট লেভেল হওক নেশ্যনেল লেভেল হওক, তাৰে যদি চাৰ্টিফিকেট আছে, আপোনালোকে এতিয়াৰ পৰা ৰেডি কৰি ৰাখক। আৰু যিমান আপোনালোকৰ চাৰ্টিফিকেট আছে, সকলো চাৰ্টিফিকেট 1 PDF-ত আপলোড কৰিব, ঠিক আছে। 1 PDF-ত আপলোড কৰিব।
পৰ্টেলত সেইটো ছিষ্টেম থাকিব। যেতিয়া আপোনালোকে ফৰ্ম ফিল আপ কৰিব যাব, তেতিয়া আপোনালোকে যেতিয়া কথাটো কৈ দিব, তেতিয়া আপোনালোকে গমেই পাব। চ' এতিয়া আকৌ তাৰপিছত এটা ইম্পৰ্টেণ্ট বস্তু লাগিব, আপোনালোকৰ PRC কথা ক'লোঁ, যদি PRC নাই আধাৰ বা ভোটাৰ আইডিৰে হৈ যায়। আৰু আপোনালোকৰ গ্ৰেজুৱেশ্যন চাৰ্টিফিকেটখন, যদি কাৰোবাৰ গ্ৰেজুৱেশ্যন চাৰ্টিফিকেট নাই তথাপিও হ'ব, কিন্তু যদিহে গ্ৰেজুৱেশ্যন চাৰ্টিফিকেটখন দিয়া হয় তেতিয়াহ'লে তেওঁলোকৰ চেলেৰিটো অলপ বেছি হয়, আৰু সেইখন আপোনালোকৰ লাগিব। আৰু আপোনালোকে যিসমূহ চাৰ্টিফিকেট মানে তাত দিব, সেইসমূহ চাৰ্টিফিকেটে আপোনালোকে কি কৰিব লাগিব, ধুনীয়াকৈ আপোনালোকে ভেৰিফিকেশ্যনত লৈ যাব লাগিব, আৰু সেই চাৰ্টিফিকেটসমূহে আপোনালোকৰ ভেৰিফাই কৰিব, বা তাতকৈ বেলেগ ভেৰিফাই নকৰিব। ঠিক আছে, আই হোপ এভৰিৱান আণ্ডাৰষ্টেণ্ড। তাৰপিছত কাট অফটো আপোনালোকে ভাবিব নালাগে। ডিষ্ট্ৰিক্টসমূহ আপোনালোকক যদি মই ক'বলৈ যাওঁ, কিবা যদিহে কাৰোবাৰ আপোনালোকৰ কম মাৰ্ক, ফাৰ্ষ্ট টাইম আপোনালোকে ফাৰ্ষ্ট হোম ডিষ্ট্ৰিক্ট দিব। ছেকেণ্ড, এখন বেছি পোষ্ট থকা ডিষ্ট্ৰিক্ট দিব। এণ্ড থাৰ্ড, আপোনালোকে লেছ পোষ্ট ডিষ্ট্ৰিক্ট দিব। এই হিচাপত যদি আপোনালোকে ডিষ্ট্ৰিক্ট ছিলেকশ্যন কৰে, আপোনালোকৰ চাকৰিটো একদম নিশ্চিত। কাট অফৰ ভিডিঅ' মই খুব জলদি বনাম, এতিয়ালৈকে বনোৱা নাই। আৰু আপোনালোকক আজি মই ডকুমেণ্টেশ্যনখিনিৰ ভিডিঅ'টো দি দিলোঁ, আৰু নেক্সট মই আপোনালোকৰ বাবে ভিডিঅ' লৈ আহিম। আপোনালোকৰ ফৰ্ম ফিল আপ যেতিয়া হ'ব, তেতিয়া কিসমূহ কথাত বেছি গুৰুত্ব দিয়াটো উচিত, তাৰ বাবে মই আপোনালোকৰ বাবে ভিডিঅ' বনাম। আৰু আজিলৈ লৈছোঁ বিদায়। এভৰিৱান, আই হোপ এভৰিৱান আণ্ডাৰষ্টেণ্ড। থেংক ইউ, টাটা, বাই বাই।